নমস্কাৰ জনাইছোঁ মই দীপাঞ্জলি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি আপোনালোকৰ ওচৰত আৰু ঘৰুৱা খাদ্য লৈ আহিছোঁ। এয়া এক মুঠি মই কচুৰ ঠাৰি আনিছোঁ আৰু এয়া মই লগতে কচুৰ পাতো আনিছোঁ। আজি মই দুইটা কচুৰে চব্জি আৰু জোল বনাম। আপোনালোকে চাই থাকক মই কেনেকৈ কি বনাম। এটা ব্লগ মই দিছোঁৱে ইতিমধ্যে, সেইটোত সম্পূৰ্ণ আজি আমাৰ ঘৰুৱা আমাৰ ঘৰত খাদ্য কি বনাইছোঁ, কেনেকৈ বনাইছোঁ, কি সেইটো সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিব। আৰু এয়া আজি একমুঠি যোনটো কুমলীয়া পাত আনিছোঁ মই, এয়া কুমলীয়া ঠাৰি সৈতে মই কুকাৰত বহাইছোঁ আৰু ইয়াতে মই দিম আপোনাৰ মই দালি দিম আৰু লগত ঔটেঙা দিম আৰু কেইটামান কেঁচা জলকীয়া দি এতিয়া মই কুকাৰত বহাব দিম। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক দিব আৰু নতুনকৈ যোনে চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম পাম বুলিয়ে আশা কৰিছোঁ।